কি হ'ল আপোনাৰ শিশুটো বিদ্যালয়ত থৈ আহিলে দিনটোত আপোনাৰ শিশুটোৱে আজি বিদ্যালয়তে খাদ্য গ্ৰহণ কৰিব গতিকে আপুনি এই ক্ষেত্ৰত নিশ্চিন্ত কিন্তু কি জানে আপুনি এনেকৈ নিশ্চিন্ত নহ'ব কাৰণ বৰ্তমান পৰিৱেশবিলাকৰ সলনি হৈছে আপুনি কেতিয়াবা মন কৰিছেনে আপোনাৰ শিশুটোৱে যোনখিনি খাদ্য খাইছে বিদ্যালয়ত যোনখিনি খাদ্য তেওঁলোকক মানে দিয়া হৈছে এইখিনি খাদ্যৰ মানদণ্ডৰ ওপৰত আপুনি কেতিয়াবা গুৰুত্ব প্ৰদান কৰিছেনে বা আপোনাৰ লগতে কোনোবা অভিভাৱকৰ দৃষ্টিগোচৰ হৈছে নেকি তেওঁলোকক অস্বাস্থ্যকৰ কিছুমান মানে খাদ্য খুওৱা হৈছে এই ক্ষেত্ৰত কিন্তু আপুনি নিজৰ যোনখিনি জ্ঞান এই জ্ঞানখিনি ৰাখিবৰ প্ৰয়োজন হ'ল কাৰণ সময় সলনি হৈছে ভাৰতবৰ্ষত আছে খাদ্য সুৰক্ষা আৰু তাৰ মানদণ্ডৰ আইন 2006 এই আইনক কোৱা হয় ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ড আইন 2006 গতিকে আপোনালোকে সবিশেষ জানিব বিচাৰে যদি আজি ছাবস্ক্ৰাইব কৰক ফ্ৰী ল এডভাইচ বাই PBS য'ত আপোনালোকে জানিবলগীয়া সকলো তথ্য আপোনালোকক বিনামূল্যে যোগান ধৰা হয়